পৰম শ্ৰদ্ধাৰ নৃগোষ্ঠীয় অধ্যয়ন গৱেষণা কেন্দ্ৰৰ সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজিত ষষ্ঠ বাৰ্ষিক ৰাস উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত আজিৰ বন্তি প্ৰজ্বলক তথা অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উপ আয়ুক্ত বিশিষ্ট সমাজকৰ্মী সংগঠক সাংস্কৃতিক কৰ্মী শ্ৰীযুত গৌতম দাস ডাঙৰীয়া, দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰফুল্ল শইকীয়া বাপজনা, দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতিৰ সন্মানীয় সম্পাদক ৰমেন দাস বাপ আৰু আমাৰ এই আয়োজক মণ্ডলীৰ সৈতে বিগত বৰ্ষৰ পৰা আমাৰ লগত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা অসমৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী, সাংস্কৃতিক কৰ্মী, নিবন্ধকাৰ, বিশিষ্ট সমালোচক, লোকশিল্পী বুলি আমি তাক অভিহিত কৰিছোঁ গোপাল জালান ডাঙৰীয়া, আটাইকে আমি উদ্যোক্তা মণ্ডলী হৈ সশ্ৰদ্ধ প্ৰণিপাত সেৱা নিবেদিছোঁ। এই নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ এই অনুষ্ঠানটি 2015 বৰ্ষত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতিৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে বৰ অসমৰ ভেটি গঢ়াৰ যি সপোন, সেই সপোনৰ এক অংশ হিচাপে নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চ জন্ম দিয়া হৈছিল। আৰু এই নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চই জন্মলগ্নৰে পৰা অসমৰ বৰ্ণাঢ্য লোককৃষ্টিৰ বিভিন্ন উপাদানসমূহৰ ওপৰত তাত্ত্বিক আৰু প্ৰায়োগিক দিশত কিছু কাম কৰি আহিছে। আৰু এই সাংস্কৃতিক তথা বিদ্যায়নিক প্ৰয়াসৰ এক অংশ হিচাপে আমি 2018 বৰ্ষৰ পৰা দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাভাগী আমি আয়োজন কৰি আহিছোঁ। 2018 বৰ্ষৰ পৰা আহি আমি 6টি বছৰ আমি অতিক্ৰম কৰিছোঁ। এই বছৰ আমাৰ ষষ্ঠ বৰ্ষ আৰু এই ষষ্ঠ বৰ্ষৰ ৰাস উৎসৱ ভাগি আমাৰ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা বাপৰ নেতৃত্বত আমি কাৰ্যসূচী সমাপন কৰি চূড়ান্ত পৰ্যায়ত আজি উপনীত হৈছোঁহি। আজি ৰাসলীলাভাগীৰ এভাগী বন্তি প্ৰজ্বলনেৰে আমি অনুষ্ঠানভাগী আৰম্ভ কৰিব বিচাৰিছোঁ। এই বন্তিৰ প্ৰজ্বলনৰ লগতে নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ এটি সামাজিক দায়বদ্ধতা আছে। অসমৰ জ্বলন্ত সমস্যা, শৈক্ষিক সমস্যাই হওক, সামাজিক সমস্যাই হওক, অৰ্থনৈতিক সমস্যাই হওক, এই সমস্যাসমূহৰ সন্দৰ্ভত অসমবাসী ৰাইজক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে সজাগ সচেতন কৰি তোলাও এটি লক্ষ্য হিচাপে আমি গণ্য কৰি আহিছোঁ। আৰু এই সামাজিক দায়বদ্ধতাৰ এটি অংশ হিচাপে আজিৰ সময়ত যি পৰিবহণ বিভাগৰ উদ্যোগত পৰিবহণ সম্পৰ্কীয় সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে যি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, সেই কাৰ্যসূচীৰো এটি সজাগতামূলক কাৰ্যসূচী আমি আজিৰ এই বন্তি প্ৰজ্বলনৰ পিছতে আমি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। গতিকে আমি পোনে পোনে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মূল প্ৰজ্বলক তথা অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উপ আয়ুক্ত সচিব শ্ৰদ্ধা গৌতম দাস দেৱ। আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা বাপ, কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নায়ক বাবুক অনুৰোধ জনাইছোঁ। লগতে আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰফুল্ল শইকীয়া বাপ, সন্মানীয় সম্পাদক ৰমেন দাস বাপ, লগতে আজিৰ অনুষ্ঠানটিৰ সন্মানীয় অতিথি আমাৰ সকলোৰে চিৰপৰিচিত এটি নাম গোপাল জালান ডাঙৰীয়া। আমি চাৰিগৰাকী ব্যক্তিক, সন্মানীয় ব্যক্তিক আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ উদযাপন সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সম্পাদক অনুৰোধ জনাইছোঁ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ।
আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সন্মানীয় চাৰিগৰাকী বিশিষ্ট অতিথিক আমি কৰজোৰে সেৱা ধৰিছোঁ। কৃষ্ণ। আয়তীসকলে উলি ধনীয়া সহযোগ কৰিবলৈ আমি ইয়াৰ পৰা সেৱা ধৰিছোঁ। কৃষ্ণ। আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা চাৰিগৰাকী সন্মানীয় অতিথিক আমি উদযাপন সমিতিৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আজিৰ এই সন্মানীয় অতিথিবৃন্দক আমি উদ্যোক্তা মণ্ডলী হৈ আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। প্ৰথমে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক ৰাস উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা ভাৰত চৰকাৰৰ বন পৰিৱেশ আৰু জলবায়ু মন্ত্ৰালয়ৰ সন্মানীয় অতিৰিক্ত সঞ্চালক ডক্টৰ হেমেন হাজৰিকা বাবজনক এখনি চেলেং চাদৰ এখনি জনগোষ্ঠীয় গামোচা আৰু এটি স্মাৰকেৰে সন্মান জনাবলৈ মই উদ্যোক্তা মণ্ডলী হৈ সন্মানীয় উপসভাপতি মিনতী ভাগৱতী আইগৰাকীক সেৱা ধৰিছোঁ। কৃষ্ণ। এয়া সন্মানীয় সভাপতি মহোদয়ক এখনি চেলেং চাদৰ আদৰণিছে এখনি কাৰ্বি জনগোষ্ঠীয় গামোচাৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এতিয়া স্মাৰকেৰে সন্মান জনাবলৈ মই উদ্যোক্তা সমিতিৰ সন্মানীয় সহকাৰী সম্পাদিকা চন্দ্ৰমা ভৰালীক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ আজিৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচী তথা সামাজিক দায়বদ্ধতামূলক কাৰ্যসূচীৰ মূল হোতা অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এটি চিৰপৰিচিত নাম আমাৰ সকলোৰে চিনাকি এগৰাকী সামাজিক সাংস্কৃতিক কৰ্মী শ্ৰদ্ধাৰ গৌতম দাস বাবজনা আমি তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আমাৰ উদ্যোক্তা মণ্ডলীৰ হৈ অভ্যৰ্থনা বিভাগৰ গীতিমণি হাজৰিকাক মই অনুৰোধ জনাইছোঁ। এখনি চেলেং চাদৰে এই সম্বৰ্ধনা জ্ঞাপন কৰিছে উদ্যোক্তা মণ্ডলীৰ হৈ গীতিমণি হাজৰিকা এগৰাকীয়ে। এখনি জনগোষ্ঠীয় কাৰ্বি জনগোষ্ঠীয় এখনি গামোচাৰে সন্মান জ্ঞাপন কৰিছে গীতিমণি হাজৰিকা এগৰাকীয়ে। এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব চন্দ্ৰমা ভৰালী। ইয়াৰ পিছতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ আজিৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আন এগৰাকী বিশিষ্ট অতিথি আমাৰ জ্যেষ্ঠ ভাতৃ সদৃশ আমাৰ
পৰামৰ্শদাতা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অতি পৰিচিত নাম গোপাল জালান ডাঙৰীয়া তেখেতক এখনি জনগোষ্ঠীয় গামোচা এখনি চেলেং চাদৰ আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই উদ্যোক্তা মণ্ডলীৰ হৈ দেৱজানী নেওগ মিনতি ভাগৱতী বাইদেউক অনুৰোধ জনাইছোঁ। এয়া সন্মানীয় উদযাপন সমিতিৰ উপসভাপতি মিনতি ভাগৱতী বাইদেউ এখনি চেলেং চাদৰেৰে আজিৰ এই সন্মানীয় অতিথি গোপাল জালান ডাঙৰীয়াক আদৰণি জ্ঞাপন কৰিছে। এখনি কাৰ্বি জনগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা জনাইছে মিনতি ভাগৱতী বাইদেৱে। এটি স্মাৰকে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই দেৱজানী নেওগ আইগৰাকীক সেৱা ধৰিছোঁ। কৃষ্ণ। ইয়াৰ পিছতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ উদযাপন সমিতিৰ মাৰ্গদৰ্শক আমাৰ পৰামৰ্শদাতা যিগৰাকী ব্যক্তিৰ উৎসাহ সান্নিধ্যত আমি অনুষ্ঠানভাগী যোৱা 6টা বছৰে দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতিৰ সহযোগত ৰূপায়ণ কৰি আহিছোঁ। যিগৰাকী ব্যক্তিয়ে 29,619টা শব্দৰে একেটি বাক্যত গুৰুজনলৈ প্ৰণতি জনাই একেটি বাক্যত গুৰুৰ প্ৰণতি গ্ৰন্থখনি ৰচনা কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে সেইগৰাকী মহান পুৰুষ হৈছে আমাৰ শ্ৰদ্ধাৰ ৰমেন দাস বাপজনা। আমি তেখেতকো উদযাপন সমিতি হৈ আদৰণি জ্ঞাপন কৰিব বিচাৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই চন্দ্ৰমা ভৰালী আৰু গীতিমণি হাজৰিকা এগৰাকীক সেৱা ধৰিছোঁ। এয়া শ্ৰদ্ধাৰ ৰমেন দাস বাপজনা এখনি চেলেং চাদৰে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছে। এখনি জনগোষ্ঠীয় গামোচাৰে তেখেতক সন্মান জ্ঞাপন কৰিছোঁ। এটি স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগ বাবাক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সন্মান জ্ঞাপন কৰিব বিচাৰিছোঁ দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতিৰ সন্মানীয় সভাপতি প্ৰফুল্ল শইকীয়া বাপজনা। আমি তেখেতকো শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ মই উদ্যোক্তা মণ্ডলী হৈ মিনতি ভাগৱতী বাইদেউক অনুৰোধ জনাই দি স্মাৰক আৰু এখনি জনগোষ্ঠীয় গামোচাৰে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ মই চন্দ্ৰমা ভৰালী আৰু বিমল হাজৰিকা বাপজনাক সেৱা ধৰিছোঁ। সন্মানীয় উপসভাপতি বিমল হাজৰিকা বাপজনাই নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰফুল্ল শইকীয়া বাপজনাক এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি সম্বৰ্ধনা অনুষ্ঠানটি সাময়িকভাৱে আমি স্থগিত ৰাখিব বিচাৰিছোঁ। লগতে আৰু এটা কথা উপস্থিত ৰাইজৰ সৈতে অৱগত কৰিব বিচাৰিছোঁ যে দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতিৰ সহযোগত যোৱা 6টা বছৰে আমি নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চই ৰাস উৎসৱকে কেন্দ্ৰ কৰি অন্যান্য সাংস্কৃতিক অনুষ্ঠানসমূহ আমি এটা আয়োজন কৰি আহিছোঁ। কিন্তু এই নামঘৰত এতিয়া আমি লেকচাৰ ষ্টেণ্ডৰ অভাৱ অনুভৱ কৰিছিলোঁ আৰু আমি ৰাস উৎসৱ উদযাপন সমিতি 2024 বৰ্ষ এটি বক্তৃতা প্ৰদানৰ এটি ষ্টেণ্ড আমি যুগুত কৰি উলিয়াইছোঁ। সন্মানীয় কাৰ্যকৰী সভাপতি সন্মানীয় সভাপতি মহোদয়ক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় সদস্য লুকু কোঁৱৰ গৌৰী শৰ্মা মনোজ বৰা জীৱন বৰা বাপজনা এটি আগবঢ়াই দিছে। আমি নামঘৰ সমিতি অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমি নামঘৰ সমিতিলৈ আনুষ্ঠানিকভাৱে আগবঢ়াইছোঁ। আপোনাক অকণমান আহিলে ভাল পাম। সন্মানীয় অতিথিবৃন্দ বিমল হাজৰিকা বাপজনা অকণমান আগলৈ আহক, জনান্তা অকণমান আগলৈ আহক। এয়া আমি নামঘৰ সমিতিলৈ 2024 বৰ্ষৰ ৰাস উৎসৱ উদযাপন সমিতি আনুষ্ঠানিকভাৱে এটি আমি আগবঢ়াইছোঁ। আমি যিদৰে বিগত বৰ্ষসমূহত সহায় সহযোগিতা পাই আহিছোঁ অনাগত দিনতো এনেধৰণৰ আমি সহায় সহযোগিতা পাম বুলি নামঘৰ সমিতিৰ পৰা আমি আশা কৰিছোঁ। এতিয়া আমি আজিৰ অনুষ্ঠানটিৰ চমুকৈ দুআষাৰ কৈ আদৰণি ভাষণ প্ৰদান কৰিবলৈ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা দেৱলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ। সকলোলৈকে মই সেৱা নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। আজি প্ৰথমে মই আজি এই নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰেক্ষাগৃহৰ ডক্টৰ দীপেন দাসৰ নেতৃত্বত আৰু নিৰ্দেশনাত ষষ্ঠ
দিছপুৰ লাষ্টগেট নামঘৰত ৰাস মহোৎসৱ আয়োজন কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ট্ৰেন্সপৰ্ট কমিশ্যনাৰ ছাৰ গৌতম ছাৰ, আমাৰ দিছপুৰ লাষ্টগেট নামঘৰৰ অতীজৰ পৰা যিজন ব্যক্তি ফাউণ্ডাৰ, প্ৰেছিডেণ্ট, সম্পাদক ৰমেন দাস ছাৰ, শইকীয়া ছাৰৰ লগতে আৰু আমন্ত্ৰিত অতিথিবৃন্দ। মই চমুকৈ এইটোৱেই ক'ব বিচাৰোঁ যে আমি ৰাসৰ তত্ত্ব আৰু প্ৰকৃতি উপলব্ধি কৰিব পাৰিলেহে আমি মানৱৰ পৰিধি সম্পূৰ্ণ কৰিব পাৰিম। যে কৃষ্ণ ভগৱন্ত শ্ৰীকৃষ্ণৰ যি 10টা ৰসৰ, এই 10টা ৰসৰ আধাৰত যি ক্ৰিয়া কৰিছে, সেই ক্ৰিয়া ৰূপ দিব যাওঁতেই আমি আহি পৰিছে ৰাসক্ৰিয়া। গতিকে এই ৰাসক্ৰিয়াত শৃংগাৰ ৰস, আদি ৰসৰকে ধৰি ভক্তি ৰসৰ উদ্ভৱ হৈছে। গতিকে ভাগৱতৰ যদি আপোনালোকে দশম স্কন্ধ, যাক ভাগৱতৰ মধ্যমণি বুলি কোৱা হয়, অধ্যায় নম্বৰ 29 পৰা 31 শ্ৰীকৃষ্ণ গোপীসকলৰ লগত কেনেদৰে ৰাসক্ৰিয়া কৰিছিল, সেই ৰাসক্ৰিয়াত যে গোপীসকলে বৃন্দাবনত নৃত্য গীত কৰি থাকোঁতে আৰু কৃষ্ণই বাঁহীৰ মাত শুনি গোপী ছডেনলি অৰ্থাৎ কৃষ্ণ কেনেকৈ নোহোৱা হৈ গৈছিল, আৰু নোহোৱা হৈ যাওঁতে গোপীসকলৰ কাটৰ অনুৰোধত ভগৱান শ্ৰীকৃষ্ণই মহাৰাসত দৰ্শন দিছিল। সেই গোপীসকলৰ সেই অৰ্থে যে জীৱাত্মাৰূপী গোপীসকলে পৰাত্মাৰূপী ভগৱান শ্ৰীকৃষ্ণক কেনেকৈ দৰ্শন কৰিছিল, কেনেকৈ আশ্চৰ্য কৰিছিল, ভাগৱতৰ দশম স্কন্ধত লিখা আছে। আৰু সেই অনুপাতেই যে ভাগৱতৰ দশম স্কন্ধৰ আধাৰ কৰিয়েই প্ৰত্যেক আমি ৰাসলীলা আয়োজন কৰা হয়। এই ৰাসৰ মূল উদ্দেশ্য যে জীৱাত্মাৰূপী আমি মনুষ্যই পৰমাত্মাৰূপী ভগৱানক আমি দৰ্শন কৰিবলৈ সক্ষম হওঁ, এক বিশ্বাস আছে। সেই বিশ্বাস সাৰোগত কৰি আমি প্ৰত্যেক বছৰে অসমত আমি ৰাসলীলা আয়োজন কৰি আহিছোঁ। আৰু আপোনালোককো আমি সেই উদ্দেশ্যে উঠি অহা প্ৰজন্মক এক আধ্যাত্মিকতাৰ জ্ঞান দিয়াৰ মানসেৰে দিছপুৰ লাষ্টগেট নামঘৰত জীৱন্ত ৰাস, সম্পূৰ্ণ ৰাস, এই সম্পূৰ্ণ ৰাসৰ আজি 6টা বছৰ আয়োজন কৰি আহিছে। আৰু আশা কৰিছোঁ এই ৰাসত আপোনালোকে যে নন্দালয় কংসালয় যদিও নাচায় মহাৰাস দৰ্শন কৰিব, যে মহাৰাসৰ আচল ৰাসৰ তত্ত্বটো আপোনালোকে প্ৰকাশ পায়। আমি সৰুতে দেখিছিলোঁ মাজুলীত, মোৰ ঘৰ মাজুলীত, আমাৰ ককা আইতাহঁতে যদিও যে অনন্ত শয্যা নন্দালয় কংসালয় যদিও চাব নাযায়, ৰাতি 12 বজাত বা 2 বজাত মহাৰাস চাব যায়। যে মহাৰাসৰ অৰ্থ এইটোৱেই যে আচল যে ভগৱানৰ দৰ্শন হয়, য'ত যে জীৱিতৰূপী জীৱাত্মাৰূপী গোপীসকলে যে পৰাত্মা কৃষ্ণৰ দৰ্শন হয়। গতিকে আপোনালোক সকলোৱে যদি আমি জীৱাত্মাৰূপী গোপীৰ লগত তুলনা কৰোঁ, আৰু আজি আমাৰ ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰাসলীলা কৰিব, গতিকে সেইদৰে যদি আমি চাওঁ, আমি আজি শ্ৰীকৃষ্ণক দৰ্শনৰ পাম বুলি এক আমাৰ বিশ্বাস আছে। গতিকে ৰাসৰ মূল মহাৰাস, গতিকে আপোনালোকক সকলোকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা মহাৰাসৰ এক আপোনালোকে উপভোগ কৰিবলৈ আজি এই আদৰণি ভাষণত আমি অনুৰোধ কৰিছোঁ। আৰু মই এই আদৰণি ভাষণত যিসকল ব্যক্তিয়ে সকলো ধৰণে সহায় সহযোগিতা আজি এমাহ ধৰি ওতঃপ্ৰোতভাৱে জড়িত কৰি আহিছে, সকলোলৈকে মই আদৰিছোঁ। আৰু শেষত এই অনুষ্ঠানত যিসকল ব্যক্তিয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব, আজি এইটো অৱস্থাত উপনীত কৰিবলৈ সক্ষম কৰাইছে, তেখেতসকলকো উদযাপন সমিতিৰ তৰফৰ পৰা আদৰি মোৰ এই আদৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি শ্ৰদ্ধাৰ সভাপতি মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আন এগৰাকী সন্মানীয় অতিথি, অসমৰ এগৰাকী সাংস্কৃতিক কৰ্মী যুগান্ত বেন বাপজনা আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। কোচবিহাৰ মধুপুৰ সত্ৰৰ যি সত্ৰ মহোৎসৱৰ এগৰাকী মুখ্য হোতা আমি যুগান্ত বেন বাপজনাক মঞ্চলৈ আগবঢ়াই আনিবলৈ লোকো কোঁৱৰ অনুৰোধ জনাইছোঁ। সন্মানীয় বায়ুবান্ধৱক এখনি জনগোষ্ঠীয় গামোচাৰ এটি স্মাৰকেৰে সন্মান জ্ঞাপন কৰিবলৈ মই কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগ বাবুক অনুৰোধ জনাইছোঁ।
আমি বায়ন বাপজনাক সেৱা ধৰিছোঁ। ইয়াৰ পিছতেই আমাৰ এই বক্তৃতা প্ৰদানৰ যি আমাৰ লেকচাৰ ষ্টেণ্ড বুলি আমি কৈছোঁ, আমি তাক দুআষাৰ বক্তব্য ৰাখি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ শুভাৰম্ভ কৰিবলৈ সন্মানীয় নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ৰমেন দাস বাপজনাক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। কৃষ্ণ। মোৰ পৰম শ্ৰদ্ধাৰ আজি ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ ডক্টৰ দীপেন দাস প্ৰমুখ্যে বিষয়ববীয়াসকল, যোৱা 6টা বছৰ ধৰি এই নামঘৰ মঞ্চত জীৱন্ত ৰাস কৰি নামঘৰৰ লগতে এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজকো উৎসাহিত কৰিছে, প্ৰেৰণা যোগাইছে। আমি সেয়েহে আৰম্ভণিতে নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ আটাইবোৰ বিষয়ববীয়া তথা পূৰ্বৰে পৰা এই ৰাসলীলাত অভিনয় কৰা শিল্পীসকললৈ মই আন্তৰিক সেৱা নিবেদন কৰিছোঁ। সঁচাকৈ যে আমাৰ ৰাসলীলাৰ যিটো তাৎপৰ্য খন্তেক আগতে অনুষ্ঠানটিৰ সভাপতি সুন্দৰকৈ ব্যাখ্যা কৰিছে, মই দীঘলীয়াকৈ নকওঁ। যিহেতু আমি আটাইয়ে আজিৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিছোঁ আৰু এই নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চই আজি আমাৰ এই যিটো পডিয়াম বক্তৃতা দিয়াৰ কাৰণে আমাৰ যদিও এটা আছিলে, এইটো এটা সুন্দৰ দিছে, সুন্দৰভাৱে সজাই আমাক উপহাৰ হিচাপে নামঘৰ সমিতিলৈ আগবঢ়াইছে। আমি তেওঁলোকলৈ এই সুযোগতে কৃতজ্ঞতা জ্ঞাপন কৰি আৰু এই পডিয়ামটো আনুষ্ঠানিকভাৱে উন্মোচন কৰি মই মহাপুৰুষ মাধৱদেৱৰ এটা প্ৰাৰ্থনাৰে সেৱা জনাব বিচাৰিছোঁ। করুণাময় রাম, করুণাময় রাম, করুণাময় করিও কৃপা যেন উচিত হয়, রাম করুণাময় তুমি খে রাম কৃপা রক্ষের নিধি, তোমার কৃপা বিনে নাহি কেতি, রাম করুণাময় তোমার কৃপা লেখে তোমার কৃপা কেখে কৰিছো আশ, অৰুণ পদ তলে দিও কবাস, রাম করুণাময় সহজে তুমি রাম করুণা সিন্ধু, তোমার কৃপা বিনে নাহি কে বন্ধু, রাম করুণাময় তোমার কৃপা লেখে আমার গতি, কহয় মাধব মূর্খমতি, রাম করুণাময় করুণাময় রাম, করুণাময় রাম, করুণাময়। নমস্কাৰ, জয় গুৰু হয়। আমি ৰমেন দাস বাপজনাক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আন এগৰাকী বিশিষ্ট অতিথি, আমাৰ উদযাপন সমিতিক বিশেষভাৱে সহায় কৰা ৰক্সা চিমেণ্টৰ সন্মানীয় বিষয়া, এগৰাকী সাংস্কৃতিক কৰ্মী ৰূপম দত্ত বাপজনা আছে। আমি তেখেতক মঞ্চলৈ অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাক মই সেৱা ধৰিছোঁ। এখনি চেলেং চাদৰ, এয়া চেলেং চাদৰে তেখেতক আদৰণি জনাইছে। এটি স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই বিজয় কুমাৰ নেওগবাক অনুৰোধ জনাইছোঁ। লগতে ৰক্সা চিমেণ্টৰ তৰফৰ পৰা আমাৰ সন্মানীয় অতিথিবৃন্দলৈ তেওঁলোকে একোটিকৈ গছপুলি উপহাৰ স্বৰূপে আগবঢ়াব বিচাৰিছে। মই বৃক্ষৰ পুলিটো তেওঁক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। এতিয়াকৈ বৃক্ষৰ পুলি তেওঁ আগবঢ়াইছে ৰক্সা চিমেণ্টৰ হৈ। এয়া সন্মানীয় নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ৰমেন দাস বাপজনাক এটি পুলিয়ে তেখেতে উপহাৰ জ্ঞাপন কৰিছে। ইয়াৰ পিছতে নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি প্ৰফুল্ল শইকীয়া বাপজনাক এটি গছ পুলিয়ে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছে। নিম গছৰ পুলি আগবঢ়াইছে। মহৰ অভাৱ অনুভৱ হ'ব নিম গছৰ পুলি ঘৰত থাকিলে।
শ্ৰদ্ধাৰ গোপাল জালান দেৱলৈ এটি পুলি আগবঢ়াইছে আমিও তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সন্মানীয় আজি মুখ্য বন্তি প্ৰজ্বলক গৌতম দাস বাবজনাকো ৰক্সা চিমেণ্টৰ বন্ধুত্ব বাবজনাই এটি নিম পুলি উপহাৰ স্বৰূপে আগবঢ়াইছে ইয়াৰ পিছতে আজি আমাৰ মাজত এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আমি গোপাল জালান দেৱক দুআষাৰ কৰিবলৈ অনুৰোধ জনাম তাৰ প্ৰাক মুহূৰ্তত আন এগৰাকী সন্মানীয় অতিথি যুগান্ত বায়ন দেৱকো এটি নিম গছৰ পুলিৰে শ্ৰদ্ধা জ্ঞাপন কৰিছে ৰূপম দত্ত বাবজনাই আমি আটাইকেইগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি গোপাল জালান দেৱক মাইক্ৰফোনটি আগবঢ়াই দিছোঁ দুআষাৰ বক্তব্য ৰাখিবলৈ ধন্যবাদ ধন্যবাদ দীপেন ডাঙৰীয়া আজি বিগত 6 বছৰ ধৰি নিৰন্তৰভাৱে গুৱাহাটী মাজমজিয়াত দীপেন দাসৰ নেতৃত্বত যি ৰাস আয়োজন কৰি আহিছে সেই ৰাসলৈ বিগত সময়তো আমাক নিমন্ত্ৰণ জনাইছিল যদিও বিশেষ কাৰণত আহিব পৰা নাছিলোঁ কিন্তু আচলতে ডাঙৰ কথা হৈছে এনেকুৱা এখন ব্যস্ততাপূৰ্ণ চহৰত কেইজনমান যুৱকে এনেদৰে জীৱন্ত ৰাস কৰিবলৈ আগবঢ়াই অহাটো আচলতে ডাঙৰ কথা সকলোৱে ব্যস্ত থাকে কিন্তু ব্যস্ততাৰ মাজতো তেওঁলোকে যে নতুন প্ৰজন্মক ৰাসৰ প্ৰাসংগিকতা বুজাবলৈ যি চেষ্টা কৰিছে তাৰ বাবে উদ্যোক্তাক ধন্যবাদ জনাইছোঁ আৰু এই যাত্ৰা তেওঁলোকৰ অবিৰতভাৱে চলাই যাওক আৰু ইয়াৰ দ্বাৰা আমাৰ নতুন প্ৰজন্মই অনাগত দিনত ৰাসৰ তাৎপৰ্য আৰু মাহাত্ম্য বুজি পাব বুলি মই খুব আশাবাদী বিশেষ নকওঁ আজি ইয়াত যি ৰাসলীলা আয়োজন কৰিছে সকলো জড়িত শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ আমি গোপাল জালান দেৱকে সেৱা ধৰিছোঁ আমি জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ এই সজাগতামূলক কাৰ্যসূচীৰ পিছতে আমাৰ ৰাস উৎসৱ উদযাপন সমিতিৰ আন এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী স্মৃতিগ্ৰন্থ কেলি কৰে বৃন্দাবনে শীৰ্ষক আলোচনীখনেও শুভ উন্মোচন হ'ব ইতিমধ্যে উন্মোচক মহোদয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত ছাৰ আহি আছে খন্তেক সময়ৰ পিছতে তেওঁ আহি আমাৰ মাজত উপস্থিত হ'বহি গতিকে সেই স্মৃতিগ্ৰন্থখনিতো শ্ৰদ্ধাৰ গোপাল জালান দেৱে এটি খুব সুন্দৰকৈ প্ৰবন্ধ তেখেতে যুগুতাই আমাক দিছে বৰ্তমান ৰাসৰ যি সংস্কৃতি কৃষ্ণ সংস্কৃতিত কিদৰে বিৰূপ প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতে খুব তথ্য সমৃদ্ধভাৱে এটি প্ৰবন্ধ আমাক দিছে আমি এই এপাহতে তেখেতলৈ পুনৰবাৰ সশ্ৰদ্ধ সেৱা জ্ঞাপন কৰিছোঁ এতিয়া আজি আমাৰ এই ৰাস উৎসৱ উদযাপনৰ এক অংশ বিশেষ আমাৰ যি সামাজিক দায়বদ্ধতামূলক কাৰ্যসূচী অসম চৰকাৰ পৰিবহণ বিভাগৰ সহযোগত আমি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ সেই কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ তাৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছেহি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা আমাৰ স্মৃতিগ্ৰন্থ কেলি কৰে বৃন্দাবনৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰাণজিৎ কুমাৰ নাথ ডাঙৰীয়া আহিছে আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ লুকু কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত উপস্থিত হৈছে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰাণজিৎ কুমাৰ নাথ ডাঙৰীয়া আমাৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিৰ সন্মানীয় সভাপতি এগৰাকী সাংস্কৃতিক কৰ্মী শ্ৰীযুত ডক্টৰ প্ৰাণজিৎ কুমাৰ নাথদেৱ তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ এখনি কাৰ্বি জনগোষ্ঠীয় গামোচা আৰু এটি স্মাৰকে আদৰিবলৈ মই উদযাপন সমিতিৰ হৈ সন্মানীয় উপসভানেত্ৰী মিনতী ভাগৱতী বাইদেউক অনুৰোধ জনাইছোঁ এয়া শ্ৰদ্ধাৰ উপসভানেত্ৰী মিনতী ভাগৱতী বাইদেউ এখনি জনগোষ্ঠীয় গামোচা আৰু এটি স্মাৰকেৰে আমাৰ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ডক্টৰ প্ৰাণজিৎ কুমাৰ নাথদেৱক আদৰণি জনাইছে আৰু ইয়াৰ লগে লগে আমি আমাৰ যি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ লগতে বিশিষ্ট অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠান আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ সন্মানীয় অতিথিবৃন্দক মঞ্চৰ সন্মুখত বিশিষ্ট অতিথিভাৱে সংৰক্ষিত আসন অলংকৃত কৰিবলৈ আমি কৰজোৰে সেৱা ধৰিছোঁ সহযোগিতা কৰিবলৈ লুকু কোঁৱৰ মনোজ বৰাক মই অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি মাইক্ৰফোনটি আজিৰ আমাৰ সামাজিক সজাগতামূলক কাৰ্যসূচীৰ মূল হোতা শ্ৰদ্ধাৰ গৌতম দাস দেৱলৈ আমি আগবঢ়াই দিছোঁ ধন্যবাদ কৃষ্ণ কৃষ্ণ তিনিগৰাকী সন্মানীয় অতিথি আমাৰ মাজত আহি উপস্থিত হৈছে আমি তেখেতসকলক আপোনাৰ খবৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ আমি প্ৰথমেই মঞ্চলৈ আদৰিব বিচাৰিছোঁ আজিৰ অনুষ্ঠানটিৰ এগৰাকী সন্মানীয় অতিথি দিছপুৰ ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া এগৰাকী সাংস্কৃতিক কৰ্মী ৰন্তু কুমাৰ বৰুৱা বাবজনাক
তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই উদ্যোক্তা মণ্ডলীৰ হৈ বিজয় কুমাৰ নেওগবাক অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ এগৰাকী প্ৰশাসনিক বিষয়া, দিছপুৰ ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া ৰন্তু কুমাৰ বৰুৱা, এগৰাকী সাংস্কৃতিক কৰ্মী, তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই উদ্যোক্তা মণ্ডলীৰ হৈ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাপক মই সেৱা ধৰিছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ আমাৰ অনুষ্ঠানটিৰ আন এগৰাকী শুভাকাংক্ষী, অসমৰ সমাজ জীৱনৰ এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী, সমাজ সংগঠক, সমাজ বন্ধু সাজন ভূঞা বাপজনা, তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাপক অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত মঞ্চত উপস্থিত হৈছে দিছপুৰ ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া ৰন্তু কুমাৰ বৰুৱা। এতিয়া হাত চপাই তেখেতক আদৰণি জনাবলৈ আমি কৰজোৰে সেৱা ধৰিছোঁ। কৃষ্ণ। ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ আজিৰ আন এগৰাকী সন্মানীয় অতিথি, আমাৰ সকলোৱে শ্ৰদ্ধাৰ সমাজ বন্ধু সাজন ভূঞা বাপজনা, তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই জীৱন বৰাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানটিৰ আন এগৰাকী শুভাকাংক্ষী, এগৰাকী সামাজিক সাংস্কৃতিক কৰ্মী দেৱৰ্ষী ভট্টাচাৰ্য ডাঙৰীয়া। আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা বাপজনাক আমি সেৱা ধৰিছোঁ। আমি প্ৰথমেই সন্মান জ্ঞাপন কৰিব বিচাৰিছোঁ বিশিষ্ট সমাজকৰ্মী তথা দিছপুৰ ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া ৰন্তু কুমাৰ বৰুৱা বাপজনাক। তেখেতক এখনি জনগোষ্ঠীয় গামোচা এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাপক অনুৰোধ জনাইছোঁ। আগবঢ়াই দিব চন্দ্ৰমা ভৰালীয়ে। এয়া আজিৰ এগৰাকী সন্মানীয় অতিথি দিছপুৰ ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া ৰন্তু কুমাৰ বৰুৱা এটি স্মাৰক আৰু এখনি জনগোষ্ঠীয় গামোচা আদৰণি জনাইছে কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাপে। ইয়াৰ পিছতে আমি মঞ্চলৈ আন এগৰাকী অতিথিক আদৰিব বিচাৰিছোঁ এই দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মানীয় উপসভাপতি, আমাৰ নমস্য এগৰাকী সামাজিক কৰ্মী শ্ৰদ্ধাৰ জীৱকান্ত নেওগ বাপজনা, তেখেতে মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি আছে। আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ আমাৰ উপসভাপতি বিমল হাজৰিকা বাপজনাক আমি সেৱা ধৰিছোঁ। আজিৰ আন এগৰাকী সন্মানীয় অতিথি সাজন ভূঞা বাপজনাক এখনি চেলেং চাদৰ আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই উদ্যোক্তা মণ্ডলী হৈ চন্দ্ৰমা ভৰালী আৰু গীতিমণি হাজৰিকাক আমি সেৱা ধৰিছোঁ। এখনি চেলেং চাদৰ আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ। এয়া বিশিষ্ট অতিথি সাজন ভূঞা বাপজনা, এখনি চেলেং চাদৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে সমাজ বন্ধু সাজন ভূঞা বাপ। এখনি চেলেং চাদৰ আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ উদ্যোক্তা মণ্ডলীৰ হৈ গীতিমণি হাজৰিকাই। ইয়াৰ পিছতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ সন্মানীয় অতিথি এগৰাকী সামাজিক সাংস্কৃতিক কৰ্মী দেৱৰ্ষী ভট্টাচাৰ্য ডাঙৰীয়া, তেখেতকো এখনি জনগোষ্ঠীয় গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই উদ্যোক্তা মণ্ডলীৰ হৈ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা বাপজনাক আমি সেৱা ধৰিছোঁ। আগবঢ়াই দিছে আমাৰ সহকাৰী সম্পাদিকা চন্দ্ৰমা ভৰালীয়ে। আৰু লগে লগে আমি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ সন্মানীয় গায়ন বায়নৰ শিল্পীসকলক, তেখেতসকলক সাজু হ'বলৈ আমি কৰজোৰে সেৱা ধৰিছোঁ। ইয়াৰ পিছতে আমি সন্মান যাচিব বিচাৰিছোঁ দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আন এগৰাকী মুখ্য হোতা উপসভাপতি, আমাৰ অনুষ্ঠানটিৰ আন এগৰাকী মাৰ্গদৰ্শক জীৱকান্ত নেওগ বাপজনা। তেখেতেও বিভিন্ন সময়ত আমাক দিহা পৰামৰ্শ আগবঢ়াই অনুষ্ঠানটি আয়োজন কৰাত আমাক সহযোগিতা আগবঢ়াই আহিছে। এই সহযোগিতাৰ চিনস্বৰূপে আমি উদ্যোক্তা মণ্ডলীয়ে তেখেতক এখনি জনগোষ্ঠীয় গামোচা আৰু এটি স্মাৰকেৰে সন্মান যাচিব বিচাৰিছোঁ। সন্মান জনাব উদ্যোক্তা মণ্ডলীৰ হৈ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাপে। আগবঢ়াই দিছে আমাৰ সদস্য অভ্যৰ্থনা সমিতিৰ চন্দ্ৰমা ভৰালীয়ে। আমাৰ স্মৃতিগত সম্পাদনা সমিতিৰ আন এগৰাকী সন্মানীয় সদস্য গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ ডেকা, এগৰাকী সামাজিক সাংস্কৃতিক কৰ্মী, এগৰাকী সাহিত্য সমালোচক, মোৰ ভাতৃ সদৃশ। আমি তেখেতকো মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আগবঢ়াই আনিব আমাৰ সন্মানীয় সদস্য লুকু কোঁৱৰ ডাঙৰীয়াই। সন্মানীয় ডক্টৰ জয়ন্ত কুমাৰ ডেকাক এখনি জনগোষ্ঠীয় গামোচাৰে তেখেতক সন্মান জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। সন্মান জ্ঞাপন কৰিব উদ্যোক্তা মণ্ডলীৰ হৈ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেওগবাপে।
এয়া ডক্টৰ জয়ন্ত কুমাৰ ডেকা সম্পাদনা সমিতিৰ সন্মানীয় সদস্য। আমি আটাইকেইগৰাকী আমাৰ বৰেণ্য অতিথিক আমি মঞ্চৰ সন্মুখত আসন অলংকৃত কৰিবলৈ কৰজোৰে সেৱা ধৰিছোঁ। অনাগত দিনতো আপোনালোকৰ পৰা আমি সহায় সহযোগিতা দিহাৰ পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ।